আপুনি যদি খুব মানসিক অশান্তিত ভুগি আছে, আপুনি যদি খুব আৰ্থিক দিশত দুৰ্বল হৈ আছে বা আৰ্থিক ক্ষেত্ৰতো আপোনাৰ সমস্যাৰ সৃষ্টি হৈ থাকে, ব্যৱসায় বাণিজ্যত লষ্টৰ ঘৰত আপোনাৰ গৈ থাকে, তেনেহ'লে সাধাৰণ এটা উপায় আপুনি কৰি পেলাই এই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব পাৰে। পোনপ্ৰথমে যিকোনো শুক্লপক্ষৰ শুক্ৰবাৰৰ দিন এটাত শুকাই যোৱা তুলসী গছৰ এডাল শিপা ভালকৈ ছিঙি আনি লৈ পেলাই ভালকৈ গংগা জল দি পেলাই শুদ্ধিকৰণ কৰি পেলাই ৰূপৰ তাবিজ এটাৰ ভিতৰত ভৰাই সেইটো বস্তু আপোনালোকে ধাৰণ কৰিব পাৰে। ইয়াৰ লগতে তাৰে আৰু এডাল শিপা, তেনেকৈ শুকাই যোৱা এডাল শিপা আনি পেলাই ৰঙা কাপোৰত বান্ধি পেলাই তাৰ লগত কৰ্পূৰ, লং, ফিটকিৰি, গোমতী চক্ৰ আৰু কৰিগুটি, এই গোটেইকেইটা বস্তু বান্ধি পেলাই আপোনালোকে ঘৰৰ মুখ্য দুৱাৰত নতুবা ব্যৱসায় স্থানত আপোনালোকে লগাব পাৰে।